গুড মৰ্ণিং গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালেই। আজি নতুন এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিলোঁ আৰু তাকে ভাবি বাৰীৰ ফালে ওলাই আহিলোঁ। এয়া ৰবক টেঙা দেখিছে বাৰীত, কাতি মাহত ৰবক টেঙা বিহুত খাব লাগিব। এয়া দেখিছে নহয়, ধুনীয়া ধুনীয়া ৰবক টেঙা গছত লাগি আছে আৰু খাই থকা হৈছে যেনিবা। আৰু এয়া জেতুকা গছ, বিহু আহিলে লগাবই লাগিব নহয় জানো। জেতুকা জোপাও আছে আৰু লগতে অমিতা জোপা। অমিতা আকৌ সৰহকৈ আছে দেই, বহুত কেইজোপা আছে। এইজোপা এজোপা এইজোপা এজোপা সেইজোপা জোপত নেমু গছ দেখিছে নহয়, বেছি নাই যেনিবা। নেমু লাগিছে, বেছি বস্তু নাই, অলপমান আছে। আৰু তামোলৰ পুলি আৰু এয়া জলকীয়া দেখিছে। মধুআমৰ পুলি, নাৰিকল গছজোপা আৰু এয়া জলকীয়া গছ 3জোপা আছে, এজোপা আৰু ঘৰৰ জলকীয়া খাই খুবেই ভাল লাগে। এয়া জলকীয়া দেখিছে কি ধুনীয়া ধুনীয়াকৈ লাগি আছে। আৰু এয়া অমিতা পাৰিবলৈ দা-বাৰীডাল লৈ আহিলোঁ আৰু ঢুকি নাপাওঁ যিহেতু ওখ অলপ। তাকে পাৰিব চেষ্টা কৰিছোঁ। এইজোপা পৰা নোৱাৰিলোঁ যেনিবা, আৰু বেলেগ এজোপা ওচৰলৈ গ'লোঁ আৰু এইজোপা পৰা এয়া পাৰি আনিলোঁ। হওঁতে অলপ কষ্ট হৈছে আৰু কষ্ট মানে কি, ভালকৈ পাৰিব পৰা নাই ন, সেইটো কাৰণে। আৰু ভিডিঅ'টো পিছলৈ চাই গৈ থাকিব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেকৈ মৰম দি কৰি থাকিব। এয়া অমিতা পাৰি আনিলোঁ, ভালকৈ ধুই ল'লোঁ আৰু পাৰাৰ পিছত কিবা বগাকৈ কিবা বস্তু এটা ওলাই থাকে ন, আঠা আঠা টাইপৰ। আৰু এয়া লগতে আলু, পিঁয়াজ, তেজপাত, আদা, নহৰু গোটাই ল'লোঁ আৰু এয়া গুচাই হৈ গ'ল সৰু সৰুকৈ। আলু আৰু এয়া অমিতা দেখিছে নহয়, সৰু সৰুকৈ কাটি লৈছোঁ টুকুৰাকৈ। আৰু এয়া গুচাই হৈ গ'ল। আৰু পিঁয়াজ, আকৌ জিৰা, নহৰু, আদা পিচিলোঁ, ফিৰিঙি জলকীয়া পিচিলোঁ, তেজপাত, নিমখ, হালধি, জিৰা গুড়ি, গৰম মছলা আৰু জলকীয়া গুড়ি। আৰু লগতে কেৰাহী গৰম হৈ গ'ল আৰু কেৰাহী গৰম লগে লগে মিঠাতেল দি দিলোঁ। হৈ যোৱাৰ লগে লগে তেল দিলোঁ। তেল গৰম হোৱাৰ লগে লগে পিঁয়াজ দি দিলোঁ। গৰম হৈছে আৰু তেলটো, লগতে পিঁয়াজ, তেজপাত দি অলপ সময় ভাজি লৈছোঁ। পিঁয়াজ, তেজপাত দি অলপ সময় ভাজি লৈছোঁ। পাঁচফোৰণ দি দিছোঁ, মই পাঁচফোৰণ খাব পাহৰি থাকিলোঁ। অমিতা আলুখিনি দি লৈছোঁ, দি পেলাই ভালদৰে লৰাই ল'ব। তেলটো মানে ভালকৈ মিলি যোৱালৈকে ধুনীয়াকৈ লৰাই পেলাই ঢাকন মাৰি দিব আৰু ভিডিঅ'টো চাই গৈ থাকক। আৰু ভালদৰে লৰাই ল'ব আৰু ঢাকন মাৰি দিছোঁ আৰু অলপ সময় লৰাই লৈছোঁ। এতিয়া কিন্তু হালধি একো দিয়া নাই দেই, মছলা পাতি একো দিয়া নাই। ফাৰ্ষ্টতে লৰাই লৈছোঁ অলপ সময় একো নিদিয়াকৈ, পিছত দিম আৰু এয়া দিছোঁ। তাৰপিছতে নহৰু আদাখিনি দি লৈছোঁ আৰু তাতে জীৰা জালুক অলপো পিচি দিছিলোঁ আৰু সকলো মছলা দি পেলাই অলপ সময় লৰাই লৈছোঁ। ভালদৰে লৰাই ল'ব, গোটেই মছলাখিনি যে একেলগ হৈ যায়, তেতিয়াহে সোৱাদ হয় নহয় জানো। আৰু দেখুওৱা ধৰণে ভালদৰে লৰাই ল'ব। দেখিছে নহয় কি ধুনীয়া ৰং হৈছে। তাৰপিছতে ভাজিয়ে আছোঁ, বহুত সময় ভাজি থাকিব লাগিব মানে বস্তুটো সিজি যোৱালৈকে।
আৰু অলপ সময় ভজাৰ পিছতে গৰম পানী অলপ দি দিব। ঠাণ্ডা পানী নিদিব, ঠাণ্ডা পানী দিলে ইমান সোৱাদ নহয়। গৰম পানী অলপ দি ল'ব আৰু ভালদৰে লৰাই ল'ব। আৰু দেখিছে না কি ধুনীয়াকৈ উতলি আছে। আৰু মানে সিজি যোৱাকৈ অলপ সময় ঢাকন দি মাৰি থৈ দিব। মই অলপ লৰাই দিছোঁ বাৰু। ধুনীয়াকৈ উতলি আছে, দেখিছে নহয়। পানীটো শুকাই যাব দিব। আৰু কি ধুনীয়াকৈ সিজি গৈছে নহয় জানো। দেখিছেনে পানীটো শুকাই গৈছে, অলপমান তেল নিচিনা দেখিছে নহয়। এয়া ভাজি হ'বই হৈছেহি। এয়া ভাজি ৰেডি। দেখিছেনে কি ধুনীয়া হৈছে। খাই খুবেই ভাল লাগিলে। আৰু আপোনালোকে ৰুটি, ভাত যিহৰ লগতে খাব পাৰিব। এয়া কালাৰ দেখিছে নহয় কি ধুনীয়া আছে। আৰু ভিডিঅ'টো পিছলৈ চাই গৈ থাকিব বুলি আশা ৰাখিলোঁ। আৰু সকলোৱে ভিডিঅ'টোত মৰম দিব হা। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু বেলেগ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত আকৌ লগ পাম। এতিয়ালৈ ভিডিঅ'টোৰ পৰা আহিছোঁ, বাই। আৰু সকলোৱে ভালে থাকিব।